কি কবি দুনিয়াৰ বন হৈ গৈছে পুৰা পথাৰখন গোটাই চাব পাৰা এইখিনি গোটাই পথাৰখন মানে বন হৈ গৈছে এইখিনিত এখন পথাৰ আমাৰ মানে ধান 2 বিঘা ৰুইছে আৰু 2 বিঘাই মাটি আছে না আমাৰ আৰু আজি কইঠাত মানে ৰুৱাত দুনিয়াৰ হেৰি হৈছে কি কয় বন গাজিছে বনুক লবাইছে তাৰ মানে আৰু অকলে আহিছোঁ আৰু কি কৰিবি উপায় নাই অকলে আহিব লাগিব তা অকলে আহি আছোঁ এতিয়া থৈছোঁ আদা উঠলাম তামাম হৈছে তাৰমানে বন একদম পুৰা এতিয়া যাই আছোঁ আৰু ঘৰত বঢ়িয়াকৈ ঘৰত যাম তাই মানে আৰু ভিডিঅ'টো হেৰি কৰি আপলোড দি দিম আৰু আজি মানে ভাবিলোঁ যে পথাৰতে যাই আহোঁ আৰু একপাক পথাৰতে মানে বহুত দিন মানে যাব পৰা নাই পথাৰত একদম মানে কায়ো নাহে আৰু কোনো পথাৰ চাবাই নাহে মই এতিয়া ভাবিলোঁ আৰু পথাৰতে যাওঁ আৰু একপাক যাই সেনেকৈ পথাৰখন চাই আহোঁ আৰু এনেকৈ ভাবিলোঁ আৰু একবাৰ একদম পুৰা আলি একদম সৰু সৰু আলি চাব পাৰে একদম বঢ়িয়া একদম সৰু সৰু আলি মেইন বস্তু হ'ল পথাৰটো চাব লাগে পথাৰ নাচাকিয়ে থাকিব লাগে পথাৰটো চাই দিব লাগে যিমান পাৰা সিমান ভাল আৰু পথাৰত কিছুমান লং গাছ থাকে লং গাছ বুলি কয় এইটো গাছ কয় লং গাছ বুলি কয় ইয়াক লং গাছ মানে এইগিলা ওলাব লাগে আৰু এইটো গাছ এই বুনটো মানে এই বুনটো একদম তামাম হৈছে এই বুন আহি পালোঁ আৰু এতিয়া ঘৰত যাই আছোঁ ৰাস্তা যে এনেকুৱা বেয়া হৈছে তামাম পানী পৰি আছে না এইকেইদিন ৰাতিপুৱা হ'লে পানী পৰে একদম ৰাতিপুৱা দিনতো একদম পুৰা একদিনৰ ৰ'দ দিয়ে নাই পুৰা হ'লে 5-6 দিনমান হ'ল 5-6 দিন 7 দিনমান হ'ল পুৰা ৰ'দ দিয়ে নাই পুৰা বৰষুণে পৰি আছে আমাৰ ইফালেতো একদম পুৰা য'ত একদম মেইন ৰাস্তাটোত আমাৰ অহা যোৱা কৰা মেইন ৰাস্তা এইটো পথাৰৰ ৰাস্তাহে ইয়াতকে মেইন এটা ৰাস্তা আছে আমাৰ ঘৰত যোনটো নাংলা গোটেই একদম বাম্পাৰ চলে ডাঙৰ ডাঙৰ বাম্পাৰ চলি পুৰা গাৰা হৈ গৈছে পুৰা মই যাই আছোঁ এতিয়া দেখাই দিম আপোনালোকক দেখাই দিয়ে আছোঁ আপোনালোকে মানে চাই থাকক আৰু ভিডিঅ'টো একদম লাষ্টত আপোনালোকে চাব পুৰা ৰাস্তা আমাৰ পৰা একদম পুৰা বোকা হৈ গৈছে পুৰা ৰাস্তা আমাৰ এই ঘৰৰ মেইন ৰাস্তা ঘৰৰ মেইন ৰাস্তা চাব পৰা একদম গোটেই একদম বোকা একদম চিধা একদম বোকা একদম আগতো একদম গাঢ়া হৈছে এতিয়াতো পুৰা একদম গাঢ়া মানে বাম্পাৰ চলি আছে না অলপ মাটি পেলাব দিলেও নেফেলাই আৰু কি কৰিবি একদম দহা হৈছে আছে একদম ইমান হৈছে একদম পুৰা এইগিলাখনতো পানী ইমান নাই দিছোঁ এইগিলাখনত চাব পৰা বেছি পানী নাই কিন্তু নাই দহা নহয় এইখিনি বেছি তথাপিও বাকীখিনিতো কিমান দহা একদম গোটেই ৰাস্তা লেতেৰা হৈছে পুৰা মেইন বস্তুটো হ'ল ইউটিউবটো পুৰা একদম সহজ মানে খোলাত ইউটিউবটো মানে গুগল একাউণ্ট বঢ়িয়া যেনেকুৱা গুগল একাউণ্ট যেনেকৈ খোলে সেনেকৈ পুৰা বঢ়িয়াকৈ একদম সেই চিষ্টেমতে খুলিব লাগে ইউটিউব চেনেলটো বঢ়িয়াকৈ একদম খুলিব পাৰে ইউটিউব খোলাটো পুৰা সহজ মেইন বস্তুটো হ'ল ছাবস্ক্ৰাইবাৰ পোৱাটো 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টাটো পাব লাগে 4000 মিনিট সেইটো পাব লাগে তেতিয়াহে ইউটিউব চেনেলটো মানে মনেটাইজ হয় এইটো কেতিয়াও ভুল কৰিব মানুহে কয় যে কিছুমানে কয় তো আপোনালোকৰ হেৰি হৈছে যে কিছুমানে এনেকুৱা ল'ৰাগিলাই কয় যে দাদা আপোনালোকৰ হৈছে 1K হৈছে ছাবস্ক্ৰাইবাৰ কি পইচা পোৱা নাই পইচা 1K ছাবস্ক্ৰাইবাৰ নাপায় ভাই ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব লাগিলে ছাবস্ক্ৰাইবাৰ 1K ছাবস্ক্ৰাইবাৰ লাগে আৰু 4000 ৱাচ টাইম 4000 লাগে সম্পূৰ্ণ 4000 ৱাচ টাইম হ'লে সম্পূৰ্ণ মানে ইউটিউব চেনেলত মানে হেৰি পায় আৰু কি মনেটাইজ হয় আৰু লগতে গুগল এক্সেঞ্জৰ পৰা মানে পইচাটো পায় আৰু পইচাটো পায় মোৰ এটা 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হং অৱস্থা আৰু 50-60 লাগে আৰু 200 লাগে আৰু 200 বা 100 এইখিনি লাগে 100 লাগে পুৰা সম্পূৰ্ণ 100 হ'ব আছে আৰু গোটাই হৈছে পুৰা 100 হ'ব লগা আছে পুৰা সম্পূৰ্ণ 100 যদি সম্পূৰ্ণ হয় মোৰ চেনেলটো হ'ল
তথাপিও মনটাইজ হোৱাটো মেইন বস্তুটো হ'ল ৱাচ টাইমটো সম্পূৰ্ণ হোৱা নাই। ৱাচ টাইমটো সম্পূৰ্ণ হ'ব লাগিলে 4000 মিনিটটো এইটো সম্পূৰ্ণ হ'ব লাগিলে বহুত দিন লাগে। মানে ভিডিঅ'ৰ মানে কোৱালিটি, মোৰ ভিডিঅ'ৰ ইমান কোৱালিটি ভাল নহয়। যেনেকুৱা মোবাইলেদি ভিডিঅ' বনাওঁ, ভিডিঅ'ৰ কোৱালিটিটো ইমানটো ভাল নহয়। এতিয়া মোবাইলটো যদি ভাল আৰু কোৱালিটি একদম যেনেকুৱা কেমেৰা কোৱালিটি যদি ভাল হয়, তেতিয়া মানে বেছিকৈ মানুহে আৰু চাই আৰু সম্পূৰ্ণ একদম ভিডিঅ'টো হেৰি কৰি চাই আৰু একদম খুলি পেলি চাই আৰু বঢ়িয়াকৈ। যেতিয়া ভিডিঅ'টো কোৱালিটি কম, তেতিয়া মানুহে মানে চাব নিবিচাৰে, আধাতে এৰি থৈ যায়। মানে এইটোৱে আৰু কথাটো ক'ব বিচাৰিছোঁ। আৰু যদি বাকী মোৰ ভিডিঅ' আপোনালোকে নিশ্চয় চাই থাকে, আপোনালোকে নিশ্চয় চোৱা যে ভিডিঅ'টো কেনে লাগে এটা কমেণ্টত জনাই দিবা। আৰু আপোনালোকে একজনে কমেণ্ট কৰিছিলে, দাদা কৈছে নে কাকা কৈছে মই নাজানো আৰু ভাই, মই কমেণ্টটো পঢ়িব পৰা নাই। আৰু বাকী কথাটো বাদ দে। আৰু মোৰ চেনেলটো নতুনকৈ যদি কোনোবা আহিছা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰিবা আৰু লগৰ কাষত থকা বেল আইকনটো ক্লিক কৰিবা। আৰু ভাল লাগিলে এটা লাইক এটা কৰি দিবা আৰু কমেণ্ট মাৰি দিবা। বাই বাই।